অভিযোগ? সার্কে বস্তি অর্ধহপ্তা বাজার অবৈধভাবে ঘর বনাই আছে বজার কমিটিয়ে। বজার কমিটি 1 লাখ 2 লাখ 2.5 লাখ করে বেশি আছে। তাৰপাছত আমি কমপ্লেইন কৰিলোঁ, সেয়ত ডিচিত কমপ্লেইন কৰিলোঁ, LTCত কমপ্লেইন কৰিলোঁ। তাৰপাছত আপোনাৰ সেই BDO ছাৰক কমপ্লেইন কৰিলোঁ, একশ্যন লোৱা নাই। কোনো একশ্যন ন্যায় পোৱা নাই? নাই, এতিয়াও ন্যায় পোৱা নাই। এতিয়া কি কাম চলি আছে নেকি? কাম চলি আছে, ৰাতি ৰাতি কাম চলি আছে। ৰাতি দিনত নকৰে? দিনত নকৰে, নে চুৰি কৰি আছে? চুৰি কৰি আছে। কোনে কৰি আছে? এইবিলাক মহলদাৰে কৰি আছে। মহলদাৰ কোন? মহলদাৰ হ'ল সেই মতিবুৰ ৰহমান, আৰু বেকেনত আছে আব্দুল ৰহমান, তাৰ ভায়েক, ডাঙৰ ভায়েক GRS। পঞ্চায়তৰ GRS? পঞ্চায়তৰ GRS। পঞ্চায়তৰ GRS হয়, তেখেতেও দুৰ্নীতি কৰি আছে। ৰাতিপুৱা আমাৰ লামডিং উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াই মোক জনালে, যোৱাকালি সন্ধিয়া মোক এই বজাৰৰ সম্পৰ্কত এজন ব্যক্তিয়ে ফোন কৰি জনাইছিলে এই অবৈধভাৱে কাম কৰাটো। আৰু সঁচাকৈ আমাৰ লামডিং আঞ্চলিক পঞ্চায়তৰ পৰা কোনো ধৰণৰ পাৰ্মিশ্যন লোৱা নাই। পাৰ্মিশ্যন নোলোৱাৰ মানে এইটো অবৈধ। তো আমিও প্ৰশাসনিক দিশত আৰু আমাৰ বিভাগীয় কৰ্তৃপক্ষৰ লগত আলোচনা কৰিতো আমি ষ্টপ কৰিম। ৰাইজে এইটো অভিযোগ কৰিছে, ৰাতি ৰাতি ঘৰ বনাই থাকে। ৰাতি ৰাতি ঘৰ বনাইছে, ৰাইজৰ অভিযোগ ময়ো শুনিছোঁ, কিন্তু মইতো দেখা নাই। আজি সেইটো কাৰণে আমি জাগাত আহি ইনকুৱাৰী কৰিলোঁ। নেক্সট আৰু সেইটো কাম কৰিব নোৱাৰিব, যিহেতু আমাৰ এইটো অবৈধ ন? কমপ্লিট অভিযোগ এইটোৱে যোৱাকালি আমি দেখিবলৈ পাইছোঁ। তাৰমানে ৰাজহুৱা অভিযোগো দেখা পাইছোঁ আমি। তাৰমানে ইয়াত ইলিগেলভাৱে বজাৰৰ কাম কাজ কৰি আছে। তাৰমানে বজাৰ সমিতি আৰু লেচি ইয়াৰ লগত জড়িত আছে বুলি আমি গম পাইছোঁ। আগতে এনে মানুহৰ মুখে মুখে শুনা পাইছোঁ ইয়াত বোলে পঞ্চায়তৰ কিবা চৰকাৰী স্কিমৰ কাম কৰি আছে। যোৱাকালি ৰাইজৰ অভিযোগ যেতিয়া আমাৰ হাতত পৰিছে, তেতিয়া আমাৰ লামডিং খণ্ড উন্নয়ন বিষয়া মহোদয়লৈ মই ফোন কৰি জনাইছিলোঁ, এনেকৈ ৰাতি ইয়াত অবৈধভাৱে এই বজাৰৰ মাটি বেদখল কৰি ঘৰ বনোৱা হৈ আছে। বজাৰ কমিটিৰ মানুহখিনিয়ে বনাই আছে। পিছত BDO মহোদয়ে আমাক জনাইছিল, ঠিক আছে আমি আজি তেওঁ তদন্তত মানুহ পঠিয়াব। কিন্তু ৰাতিপুৱা আমি আহি দেখা পালোঁ ইয়াত আগত ৰাতি ৰাতি বনাইছিল, আজি দিনত বনাই আছে। পিছত BDO মহোদয়ক আমি আকৌ ফোনত যোগাযোগ কৰিছোঁ, কথা পাতিছোঁ। তেখেতে ব্লক চেয়াৰমেনক পঠিয়াইছে। ইতিমধ্যে ব্লক চেয়াৰমেনে প্ৰকাশো কৰিছে এইটো সম্পূৰ্ণ ইলিগেল কৰা হৈছে। গতিকে আমি দাবী জনাইছোঁ, যদি ইলিগেল কৰা হৈছে তেতিয়াহ'লে ইলিগেলকাৰী ব্যক্তিসকলক পূৰ্ণ তদন্তৰ জৰিয়তে সঠিক ব্যৱস্থা যদি খণ্ড উন্নয়ন বিষয়া মহোদয়ে ব্যৱস্থা নলয়, তেতিয়াহ'লে আমি বুজিবলৈ বাকী নাথাকিব যে এই ইলিগেলত BDO মহোদয় জড়িত হৈ আছে। গতিকে আমি আহ্বান জনাইছোঁ, উপযুক্ত ব্যৱস্থা ল'ব লাগিব। নল'লে ইয়াত খণ্ড উন্নয়ন বিষয়া তৰুণ দাস জড়িত থকাৰ আমাৰ সন্দেহ হ'ব, আৰু তেওঁৰ এগেইনষ্টত আমি বিহিত ব্যৱস্থা ল'বলৈ বাধ্য হ'ম আৰু গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম।